আৰু এখন মহাভাৰত যুদ্ধ ক'বলৈ গৈছে। মই কোনো যুদ্ধৰ কথা কোৱা নাই, ইয়াত মই কৈছোঁ জুবিনদাৰ জাষ্টিছ যিটো বৰ্তমান এমাহ পাৰ হৈ গ'ল, 3 দিনমান গ'ল আজিলৈকে, আজি মানে 3 দিন গ'ল, কিন্তু আজিলৈকে জুবিনদাই ন্যায় পোৱা নাই। চবেই জানে, কিন্তু কিয় চৰকাৰে ন্যায় দিব পৰা নাই বুজি পোৱা নাই। বৰ্তমান মানে জুবিনদাই ভাল পোৱা এনেকুৱা ধুনীয়া পৰিৱেশৰ মাজত আহিছোঁ চব। আৰু এটা কথা কৈ দিওঁ মানে, যিবিলাকে ভাবিছে যে মই এইবিলাক কিহৰ কাৰণে কৰি আছোঁ, আৰু মই ভাই এইবিলাক কোনো ভিউজৰ কাৰণে মই লাগি থকা নাই, চিধা কথা। জুবিনাই বৰ্তমান যিহেতু জাষ্টিছ পোৱা নাই, ন্যায় পোৱা নাই, তেতিয়ালৈকে এনেকৈ আপোনালোকক সাহস দিম মই। আপোনালোকো এনেকৈ সাহস দিয়ক, বেলেগক ভিডিঅ' বনাই ভিডিঅ' যোগেদি, আৰু ইউজ কৰক এই যোনটো ওলাই আছে স্ক্ৰীণত জাষ্টিছ ফৰ হেছটেগ, যোনটো জুবিন গাৰ্গত একেলগতে লিখিব এইটো হেছটেগ। বৰ্তমান ফেচবুকত আমাৰ ইতিমধ্যে 2 মিলিয়ন প্লাছ ক্ৰছ কৰিছে, কিন্তু আমি অকল ফেচবুকত যে সীমাবদ্ধ হ'লে নহ'ব। এতিয়া বৰ্তমান আমাৰ নেক্সট টাৰ্গেট হৈছে টুইটাৰ, মানে এক্স এপটো ডাউনলোড কৰিব প্লে ষ্ট'ৰ পৰা, একাউণ্ট চেকাউণ্ট খুলি ল'ব প্ৰথম। খোলাৰ পিছত আপোনালোকে ডেইলি এটা পষ্ট দিব, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ ডেইলি। কাৰণ এক্সটো হৈছে ইনষ্টাগ্ৰাম এইবিলাকৰ আগত আহিছে, এইটো প্ৰথম আহে এক্স টুইটাৰ, মানে তাত আমি জোৰ দিব লাগিব। তেতিয়া মানে চব যোনবিলাক বাহিৰা দেশ আছে, সেইবিলাকৰ দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী এইবিলাকত মানে চকুৰ পৰিব সিহঁতৰ, এইবিলাক ট্ৰেণ্ডটো কি হয়। বৰ্তমান ফেচবুকত 2 মিলিয়ন অকল সীমাবদ্ধ থাকিলে নহ'ব, তাতকৈ আমি দুগুণ নিবলৈ চাব লাগিব। বৰ্তমান অসমতে মানুহ আছে 3 কোটি প্লাছ, তেনেহ'লে আমি 2 মিলিয়নো কিনো 20 লাখহে। এটা ৰিকুৱেষ্ট মই সকলোকে, যদি সঁচাকৈ জুবিন অনুৰাগী হয় নহয়, এই ভিডিঅ'টোত আপোনালোকে এটা হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰক। আৰু মই লাইক কৰিব পৰা নাই, কোনো ছাবস্ক্ৰাইব কৰিবলৈ কোৱা নাই, নকৰিলেও নাই। মই এইবিলাক জাষ্টিছৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ, সেইটোৱে।